কেনাই লাজ লাজ লাগছি না মোৰো অলপ অলপ লাগছি মানে এইগিলা দেখিলে মানে অলপ এই আৰু না এতিয়া চোৱা কি বেয়া দেখিলা মানে চাদৰ মেখেলা কি ধুনীয়াকে হাতত গামখাৰু কপালত ফোট পাপনদাৰ গানত কি ধুনীয়া এটা নৃত্য ডিফাৰেন্সটো কি মানে এইটো ভিডিঅ' আৰু এইটো ভিডিঅ'ৰ মাজত মানে ফাৰ্ষ্ট এনেকুৱা আছিল তাৰপিছত এনেকুৱা হৈ গ'ল এটা ফেচবুক পেজত মই দেখিলোঁ মানে এই ভিডিঅ'টো দিছে দি কিনে তাৰপিছত লিখি দিছে যে সদায় পুৰুষ জাতিটোক গালি পাৰিব পাৰে নাৰীক সন্মান কৰিব নাজানে বুলি আচলতে সন্মান কৰিবনো কিয় কিছুমানক সন্মান কৰিলে নিজৰে সন্মান ঘাটি হ'ব মানে মই এটা কথা বুজি নাপালোঁ মানে ছোৱালীয়ে যদি এনেকুৱা চিষ্টেমৰ কাপোৰ পৰিধান কৰে মানে ছোৱালীজনীৰ চৰিত্ৰটো বেয়া হৈ যায় নেকি মানে মানুহে কাপোৰক লৈ বেলেগৰ চৰিত্ৰটো যে জাজ কৰিব যায় লজিকটো কি এজনে কমেণ্ট কৰিছে মানে ডেঞ্জাৰ কথা লিখি পেলাইছে এটা কথা কওঁ বেয়া নাপাব ৰূপ কিন্তু দুদিনৰ গুণ কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে থাকি যায় That's right মানে তুমি যদি জীৱনত ভাল কাম কৰিছা তেতিয়াহ'লে মানুহে তোমাক মনত ৰাখিব ভাল বুলি ক'ব কিন্তু এতিয়া মই এটা কথা বুজি নাপালোঁ যে মানুহ এজন বাৰু কাপোৰ চাপোৰ এনেকুৱা পিন্ধিছিল মৰি গ'ল কি বুলি ক'ব এই লাংটা পিটো মৰিল এনেকুৱা চিষ্টেমত ক'ব নেকি আপুনি কি ভাবে মানে লাংটা হয়তো ভিডিঅ' বনোৱা নাই না কাপোৰ পিন্ধি আছেতো মানে যদি এই ড্ৰেছযোৰ মানে বেয়া হয় মানে মানুহৰ চৰিত্ৰৰ ওপৰত এনেকুৱা চিষ্টেমৰ কথাবিলাক আহি যায় কমেণ্টত তেতিয়াহ'লে এই পিছত যে চাদৰ মেখেলা পিন্ধি গামখাৰু পিন্ধি ভিডিঅ'টো বনালে তেতিয়া মানে কি অসমীয়া জাতিটোৰ উপলুঙা কৰিছে নেকি বিহু মানে উপলুঙা হৈছে নেকি বস্তুটো ভাবি চোৱা এতিয়া হিৰণময়ীয়ে লিখিছে মানে 1 কেজি 2 কেজি মান হ'ব বোলে এনেকুৱা কথা ক'ব নাপায় কিন্তু ভাই যাৰ যেনেকুৱা চিষ্টেম তুমি আমি কৈ লাভ নাই যে কোনোবা ধৰা হ'ল এটা কওঁ দে আৰু গাটো লৰিছে পকৰটো লৰিছে কিন্তু মানুহে ইয়াত কমেণ্ট কৰিছে আপুনি গাভিনী হৈছে নেকি এজনী ছোৱালীয়ে লিখিছে যে পকৰটোৰ লগতে বহুত কিবা কিবি লৰিছে ৱাহ মানে মই ভাবিছিলোঁ যে ল'ৰাবিলাকে মানে কিছুমান এনেকুৱা দৃষ্টিৰে চাই কিন্তু ছোৱালীবিলাকেও বেয়া পায় বহুতে যে মানে আমাৰ নামটো ছোৱালীৰ নামটো বদনাম হৈ আছে বেলেগে এনেকুৱা চিষ্টেমৰ কাপোৰ পিন্ধে মানে কাপোৰটো ভাই নিজৰ চইচ মই মানুহৰ কমেণ্টবিলাকৰ কথাটো কৈছোঁ তোমালোকক এইটো কমেণ্ট চা মানে গাটো লৰিছে ঠিকে আছে পকৰ লৰিছে ঠিকে আছে পিছপিনে চচপেনটো লৰিছে যে হে চচপেন মানে আগৰ পেটৰ এইখিনি চচপেন আপোনাৰ কিমান মাহ চলি আছে বাইদেউ মানে 53টা মানুহ আগত এটা হাহাৰি এক মাৰি দিছে দুটা এটা লাইকো দিছে বাৰু সঘনাই অপহৰণ হোৱাৰ মূল কাৰণ বোলে মাই গড এখেতে মানে অপহৰণৰ ওপৰত PhD কৰি আছে কথা বুজি নাপাল মানে ডেন্স মানে কৰিবৰ কাৰণে অপহৰণ কৰিব মানে কিছুমান ডেন্সিং ক্লাবত তেনেকুৱা চিষ্টেমৰ কাৰণে অপহৰণ কৰিব নে কিবা বেলেগ কাৰণত ভাবি চাইছে কথাটো মানে যিটো চিষ্টেমত লিখিছে কৰিশ্মা আকৌ কমেণ্ট কৰিছে মানে সেই কৰিশ্মা নহয় আকৌ নাগাৰ নাম বজোৱা মানে কি জোকাৰিছে বে মানে এতিয়া চোৱা তুমি যদি এনেকুৱা চিষ্টেমৰ কাপোৰ পিন্ধা তোমাক কমেণ্ট কৰিব ৰুবুল আলী নামৰ এজনে লিখিছে তলৰখিনি খুলি দিলে বেছি ভিউ পাবি কথাটো হয় কিন্তু সেইটো এই ভিডিঅ' ইনএক্টিভ নহয় কিবা বেলেগত পৰি যাব এতিয়া গাইজ এই খুৰীজনৰ ওপৰত কি ক'ব মানে মেখেলা চোৰ হ'ল নে কি হ'ল বা তো গাইজ মোৰ বিকাশ আমিন চেনেলটো ডিলিট হৈ গ'ল ইতিমধ্যে গম পাইছে তো এইটো চেনেল মই নতুনকৈ খুলিছোঁ সকলোৱে ইয়াতে ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো বজাই অলপ টেপ কৰি ল'বা আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিবা
ফেচবুক হোৱাটছএপ মানে য'ত আৰু ষ্টেটাছ লগাই দিবি লিংকটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে তো সকলোৱে আকৌ আগৰ নিচিনাকৈ মৰম দিবা বুলি মই আশা ৰাখিলোঁ চেনেলটো এতিয়ালৈকে একো আপডেটে অহা নাই কি হয় কি নহয় মোৰ সন্দেহ নাহে আৰু ঘূৰি তো বেয়া লাগছে হ'লেও মানে ফুল জুচত ভিডিঅ' বনাইছোঁ একদম আগৰ টাইপত বাই বাই লাভ ইউ